थामजिस्नि बोसोरनि उनाव गावनि आंगो गामियाव दिनैनिफ्राय थासिगोन आसाम आयेन आफादनि बुंथिगिरि बिस्वजित दैमारिया। बुंथिगिरि बिस्वजित दैमारि बिथाङा गावनि जोनोम गामि 5 नं सुवागपुर गामियाव लुनाय न'आव समाजनि नेमखान्थि बायदियै हाबनायजों लोगोसे नखर हिसाबै रायजोआव 80 नं फारियाव मुंखौ थिसनबाय गामिनि आफादगिरि नेहाथारिनि गेजेरजों। बर'नि गुबै धोरोम बाथौ धोरोमनि नेमखान्थि बायदियै 5 नं सुवागपुर गामिनि माइनाव आफादनि आर'ज गाबनानै गोदानै लुफुंजानाय न'खौ लाबाय। दिनै डिसेम्बर दाननि 12 खालाराव बुंथिगिरि बिथाङा गावनि जोनोम गामियाव लुनाय न'आव रायजोनि नेमखान्थि बायदियै हाबनो थाखाय थि खालामदों। मख'जाथावदि 1988 मायथाइयाव बै समाव बड'फा उपेन्द्रनाथ ब्रह्मनि दैदेननायाव आलादा रायजोनि सोमावसारनाय समाव बिथाङाबो गावखौ बावसोमनानै सोमावसारनायाव न'निफ्राय ओंखारनायनि उनाव समाजारि हाबानि थाखाय नखर आरो गामिखौ नागारनानै बायजोआव थानानै सोलिबोदोंमोन। नाथाय दा गावनि जोनोम गामियाव न' लुनायनि उनाव गामियाव थानायनि थांखि लाबाय। এইটো এটা নতুন অনুভৱ। মই আজি গাঁৱৰ পৰা ওলাই যোৱাটো 37 বছৰ হ'ল। 1988 চনত যেতিয়া মানে বড়ো আন্দোলন হৈছিলে তেতিয়া মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিলে। তেতিয়া আন্দোলনৰ কাৰণে ঘূৰি থাকিবলগীয়া হৈছিলে আৰু সেইটো সময়ত মানে ঘৰত থাকি পালে কাম কৰাৰ কোনো পৰিৱেশ নাই, ডেইলি তেনেকুৱা ধৰণৰ সংগ্ৰামী জীৱন। আৰু তেতিয়াৰ পৰাই মই 88ত মানে ঘৰ আৰু গাঁৱৰ পৰা ওলাই গৈছিলোঁ। ওলাই গৈ তেনেকৈ বাহিৰে বাহিৰে মানুহৰ ঘৰে ঘৰে থাকি জীৱনটো অতিবাহিত হ'ল। পিছত নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয়বিলাকত দিন গ'ল। 2001 চন বাহিৰে বাহিৰে মই তামোলপুৰ সমষ্টিৰ বিধায়ক হ'লোঁ। তাৰপিছত বিভিন্ন দায়িত্ব মোৰ ওপৰত পৰিল আৰু দায়িত্ববিলাক কৰিবলৈ যাওঁতে যিহেতু গোটেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ লগত জড়িত, তো চব সদায় গুৱাহাটী, দিল্লী, কোকৰাঝাৰ সেইবিলাক মানে ঘূৰোঁতে দিনবিলাক গৈ আছিলে। এতিয়া লাষ্টত মই নিজে গম নোপোৱাকৈ আমাৰ এতিয়া বয়স হ'ল, ঘৰ লোৱাৰ সময় হ'ল, গতিকে ল'ৰা ছোৱালী ডাঙৰ হ'ল, তো নিশ্চয় ঘৰটো লাগিবই। কাৰণ কালি পৰহি মই যেতিয়াই মানে বিধায়ক নাথাকোঁ বা ৰিটায়াৰমেণ্ট লওঁ তেতিয়াই মোক স্থানীয় এটা ঠিকনা লাগিব, ঠাই লাগিব। সেইকাৰণে যি জাগাত চবৰ লগত খেলি মেলি ডাঙৰ দীঘল হৈছিলোঁ, বন্ধু বান্ধৱ আছিলে, নিশ্চয় সিহঁতৰ লগতে সময়বিলাক কটোৱাটো খুবেই ধুনীয়া। আজি আমি ৰাজনীতিক মানে উদ্দেশ্যত বহুত আমাৰ হাজাৰ হাজাৰ চা চিনাকি আছে, লগৰীয়া আছে, কিন্তু জীৱনটোত যেতিয়াই ৰাজনৈতিক দায়িত্বৰ পৰা মানে আমি বিৰতিত থাকোঁ তেতিয়া সেইবোৰ মানুহ দূৰত থাকি যায়। গতিকে আপোন বৰ হ'ল নিজৰ সৰু কালৰে পৰা যিসকলে একেলগে পাইছিলে, গতিকে য'ত জন্ম হৈছিলোঁ, য'ত ডাঙৰ দীঘল হৈছিলোঁ, য'ত পঢ়া শুনা কৰিছিলোঁ, সেই জেগাটোৱে অন্তিম অৱস্থাত মানে চবতকৈ প্ৰিয় জেগা হয়। এইটো মোৰ উপলব্ধি। তাৰ কাৰণে ঘৰ ল'বলৈ হ'ল, তো ঘৰটো নাছিলে তো ঘৰ বনালোঁ। আৰু এই হিচাপে আজি মই ঘৰ সোমোৱাৰ লগতে ৰাইজৰ লগতো মই আজিৰ পৰা জড়িত হ'লোঁ। তেওঁলোকৰ মানে যিটো সমাজখনত পৰিয়াল, এই পৰিয়ালত মোৰ পৰিয়াল আজিলৈকে ৰেজিষ্টাৰ হোৱা নাছিলে, তো আজিৰ পৰা মোৰো এটা পৰিয়াল, এইখন গাঁৱত ময়ো এটা পৰিয়াল। আগতে মই আলহীৰ নিচিনা আহিছিলোঁ গৈছিলোঁ, ভাই ককাৰ তাত আহিছিলোঁ গৈছিলোঁ, মই ৰাতিও থকা নাছিলোঁ, কিন্তু এইবাৰ মোৰ নিজৰ এটা ঘৰ হোৱা হিচাপে এইখন গাঁৱৰ ময়ো এটা পৰিয়াল হিচাপে আজি কি কয় আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল আৰু এইখন গাঁৱত। তো ভাল লাগিছে মনটো। ইয়াত আহি 37 বছৰ দীঘলীয়া সময়, গতিকে বহুতো কাম কৰিলোঁ আৰু মই ভাবোঁ এতিয়া নতুন প্ৰজন্মৰ সময় আহিছে আৰু আমাৰ লাহে লাহে সেইবোৰ নতুন প্ৰজন্মক এৰি দিয়াৰ সময় আহিছে। চবৰে কাম কৰিব লাগে, গতিকে আমিয়ে চব কাম শেষ কৰি যাব লাগে বুলি কোনো কথা নাই, বা জীৱনটোলৈ মানে কৰি থাকিব লাগিব বুলি কোনো কথা নাই। গতিকে এইটো এটা সময় বুলি মই ভাবোঁ আৰু তো ভাল লাগিল যে এটলিষ্ট জীৱনটোত ঘৰ এখন গাঁৱত কৰিলোঁ আৰু গাঁওখনত থকাৰ কাৰণে এতিয়া গোটেই ব্যৱস্থাটো
মানে কৰি ল'ব পাৰিলোঁ।